হেল্ল' বন্ধুসকল, মই বিকাশ কলিতা আৰু আপোনালোকলৈ এতিয়া আৰু এটি নতুন ভিডিঅ' লৈ আহিছোঁ। আপোনালোকৰ চাউলৰ কাৰ্ডত আপোনালোকৰ হয়তো পৰিয়াল আছে, 4জন বা 5জন পৰিয়াল আছে। আপোনালোকে চাউল পাই আছে 2-3জনৰ। আৰু বাকী 2জন বা 3জনৰ চাউল কি হ'ল, এনেকুৱা চিষ্টেম হৈ আছে। আপোনালোকে এইটো এটা ব্ৰাউজাৰ অ'পেন কৰিব, কম ব্ৰাউজাৰ হওক, যি কি নহওক ব্ৰাউজাৰ এটা অ'পেন কৰি আপোনালোকে আছাম ৰেচন কাৰ্ড ডিটেইলছ বুলি মাৰিব। তাৰপিছত আপোনালোকে গোৱালপাৰা ডিষ্ট্ৰিক্ট, এইটো আপোনালোকে ফাৰ্ষ্ট অপশ্যন দেখা পাইছে। আপোনালোকে ভাবিছে হয়তো গোৱালপাৰাৰ লিষ্ট আমি কিয় চাম। গোৱালপাৰাৰ লিষ্টত মাৰি দিয়ালৈ গোৱালপাৰাৰ লিষ্ট, ইয়াত গোৱালপাৰা ডিষ্ট্ৰিক্ট বুলি লিখা আছে, কিন্তু তাত আপোনালোকৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব পাৰিব। ইয়াত আপোনালোকে এইটো পেজ খোল খোৱাৰ পিছত আপোনালোকে 9 নম্বৰ অপশ্যনটো চিলেক্ট কৰিব। 9 নম্বৰ অপশ্যনটো চিলেক্ট কৰাৰ পিছত আপোনালোকৰ ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব দিছে। চিলেক্ট ষ্টেট আছাম, চিলেক্ট ডিষ্ট্ৰিক্ট, আপোনালোকে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। মই বাক্সা চিলেক্ট কৰি ল'লোঁ। তাৰপিছত এনেকুৱা ধৰণৰ এটা আহিব, সেইটো বেক মাৰি দিব। তাৰপিছত আহিছে এইটো চিলেক্ট চাব ডিভিজন, তো ইয়াত ক্লিক কৰি দিব আপোনালোকে। অলপমান চাৰ্ভাৰ প্ৰব্লেম হৈ থাকে। এতিয়া আহি গৈছে চিলেক্ট চাব ডিভিজন। আপোনালোকৰ যদি চাৰ্ভাৰ ডাউন হৈ থাকে তেতিয়া 2-3 বাৰ এনেকুৱাকৈ ফিউ ৰিপৰ্ট মাৰিব, তেতিয়া হৈ যাব। আপোনালোকৰ ইয়াত চাব চিলেক্ট ভেলু, আপোনালোকৰ ইয়াত ধৰি লওক কি চাব ডিষ্ট্ৰিক্ট কি পৰে বা পাৰ্ট কি পৰে, এইটো আপোনালোকে লিখি ল'ব। মই তামোলপুৰ লিখি লৈছোঁ, মোৰ তামোলপুৰ হয়। তাৰপিছত এইফালে আহিল চিলেক্ট এইটো চক্ৰটো আপোনালোকে চিলেক্ট কৰিব কোনটো চক্ৰৰ পৰা আপোনালোকে চাউল পায়। মই গড়েশ্বৰৰ পৰা পাওঁ, মই গড়েশ্বৰ লিখি দিলোঁ ইয়াত। তাৰপিছত ভিলেজ আপোনাৰ কি, ভিলেজটো আপোনালোকে লাষ্টৰটোত লিখিব। এইটো চিলেক্ট ভিলেজ, তাত লিখিব আপোনালোকৰ ভিলেজৰ নাম লিখি দিব। মোৰ ভিলেজ গুৰমু হয়, মই গুৰমু লিখি দিছোঁ। তাৰপিছত আহি গৈছে এইটো আপোনালোকে দেখা পাইছে ৰাইট চাইডৰ কোণত যে ফিউ ৰিপৰ্ট আছে, এই ৰিপৰ্টটো ক্লিক কৰি দিব। কেতিয়াবা চাৰ্ভাৰ ডাউন মাৰি থাকে, মৰ্ণিং কৰিলে বেছি ভাল হয়। এয়া আপোনালোকৰ এইটো আহি গৈছে, এনেকুৱাকৈ পেজটো আহি গৈছে। তাৰপিছত আপোনালোকে দেখা পাইছে যে একেবাৰে তলত এইটো লাইনৰ চিলেক্ট ফৰমেট, আপোনালোকে ইয়াত PDF বনাই ল'ব হা। ইয়াত PDF বনাই ল'ব, এইটো PDFটো বনাই ল'ব। তাৰপিছত আপোনালোকে কি কৰিব লাগিব, ইয়াততো বিচাৰিব নোৱাৰিব আপোনালোকে। তো এক্সপৰ্ট, ইয়াত সেউজীয়া কালাৰৰ যে আছে, নীলা কালাৰৰ যে আছে, এইটো এক্সপৰ্টটো মাৰি দিব। এয়া আহি গ'ল, অলপ নেট শ্ল' আছিল, আহি গ'ল ডাউনলোড। আপোনালোকৰ আৰু হয়তো এনেকুৱাকৈ আহিবও পাৰে বা নাহিবও পাৰে, আহিব নিশ্চয় আহিব। এইটো ডাউনলোড কৰি ল'ব আপোনালোকে, ডাউনলোডত ক্লিক কৰি দিব। এতিয়া ডাউনলোড হৈ গ'ল, এইটো আপোনালোকে দেখিছে PDF বুলি আহিছে। তাৰপিছত এইটো চাৰ্চ বাটন, ৰাইট চাইডৰ চাৰ্চ বাটনটোত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকৰ চাউলৰ কাৰ্ডখনৰ নাম্বাৰ লিখিব। তাত চাউলৰ কাৰ্ডৰ নাম্বাৰ নহ'লে আপোনাৰ যাৰ নামত চাউল আছে তাৰ নামটো লিখি দিব। ইয়াত আপোনালোকৰ কাৰ্ডখনৰ নাম্বাৰ মাৰিব। এইটো যিটো কাৰ্ডৰ আপোনাৰ ফটো আছে তাৰ কাষত নাম্বাৰটো আছে, কাৰ্ড নাম্বাৰ বুলি, নাম্বাৰটো মাৰি দিব।
এইটো আহি গৈছে এইটো কাৰ্ডৰ নাম্বাৰ এইটো আছিল সৰি কাৰ্ডৰ মতে এই নাম্বাৰটো আহি গৈছে চাউল পাই এইকেইটা মানুহে চাউল পাই আছে বৰ্তমান সো আপোনালোকৰ যদি পৰিয়াল মতে চাউল পোৱা নাই তেনেহলে এই ভিডিওটো আপোনাৰ বাবে অতি প্ৰয়োজনীয় সো এনেকে চেক কৰি চাব পাৰিব মাত্ৰ এটা এন্ড্ৰইড মোবাইল হলে হল সো ভিডিওটো যদি ভাল লাগিছে লাইক কৰিব কমেন্ট কৰিব এন্ড সাবস্ক্ৰাইব কৰিব পাৰিলে শ্বেয়াৰ কৰি দিব